গাইছ আমি যে পূজা চাবলৈ গৈ আছোঁ আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাককচোন আজি কিমান ধুনীয়া কি পৰিৱেশটো দেখাম মানে আপোনালোকক, আৰু বহুত ভাল পাব আজি দেখি। কিয়নো দুৰ্গা পূজা আৰু দুৰ্গা পূজাত চবতে উলহ মালহেৰে পালন কৰে আৰু সকলোৱে আহে। আৰু আমি এতিয়া বৰ্তমান গৈ আছোঁ, এতিয়া বহুত বেছি ভিৰ, আৰু হ'লেও আমি আপোনালোকক যিমান পাৰোঁ চেষ্টা কৰিম আৰু আপোনালোকে চাই থাককচোন, একদম মজা লাগিব আৰু বহুত ভাল লাগিব আৰু। আমিতো দূৰত যাবলৈ কালি দেখা যায়, কিন্তু আজি তাৰ কথা নিজৰ ইয়াতো চাই লওঁ কাইলৈ আহিব তাৰমানে ধুনীয়াকৈ। এই প্ৰথম দিন তাত বহিছে যে, সেইকাৰণে কি হ'ল আপোনালোকক প্ৰথমদিনাখন দেখাম বুলি ভাবিলোঁ। এইফালে যাওঁ মাছ এইটো ডলফিন না এনেকুৱা তলম এতিয়া ভাল লাগিব দেই ন? হয় না দেখাই ল'ম মানে যদি এনেকুৱা যদি সৰুটো যদি হয় সৰুটো হৈ যাব দেই। এতিয়া যে মানে কি হ'ল বৰ বেছি মানুহ নাইতো, সমাগমটো হোৱা নাই মানে কাইলৈতো হ'ব। আজি প্ৰথমতে আপোনালোকক মানে ভিডিঅ' এটা দেখাম বুলি ভাবিলোঁ আৰু দুৰ্গা পূজাৰ উপলক্ষে, আৰু আপোনালোক একদম কাইণ্ডলি আহিব। আৰু মানে ডেক'ৰেশ্যনটো ইমান ধুনীয়া লাগিছে, ইমানতে সামৰণি মাৰিছোঁ দেই গাইছ।